এটা চাফা কৰি ৰাখব এইটো আৰু কি মজা এটা ভিডিঅ' লৈ মানে আপোনালোকক মানে কি ক'ম আৰু মই দূৰত যাবই পৰা নাই তো পইচা পাতি নাই দূৰত যোৱাৰ কাৰণে তো ইয়াতে আহিছোঁ পাহাৰ এখনত আহিছোঁ তো মানে পাহাৰত আছোঁ মানে ক'ত দখলা পাহাৰ কাৰণে নন্দী তো ইয়াতে গৰু মানে এটা দান দি গৈছে তো ইয়াতে বেছি ঘাঁহ চাহ নাই তো সেইটো কাৰণে মানে আপোনালোকে আহিলে এই নন্দীৰ কাৰণে মানে ঘাঁহ লৈ আহিব ইয়াতে আমি ঘাঁহ আনিছিলোঁ আজি তো আমিও আহি থাকিলে মানে মনত পৰিলা তো আমি লৈ আহিলোঁ ঘাঁহ লৈ আহিলোঁ 1 কচা লৈ আহিছোঁ বেছি নহয় আৰু সৰুকৈ 1 কচা লৈ আহিছোঁ গাইজ আৰু আপোনালোকে আহিলেও ঘাঁহ চাহ লৈ আহিব দখলা পাহাৰত ধুনীয়া পৰিৱেশ এটা মন্দিৰ এটা আছে আৰু ইয়াতে বহি থাকিব পাৰিব আপোনালোকে ইয়াতে খিচাৰিও খাব পাৰিব ভাল লাগে আৰু মজা লাগে আৰু ধুনীয়া বতাহ আহি থাকে আৰু আপোনালোকে ফেমিলি লৈ আহিব পাৰিব সৰু ল'ৰা ছোৱালীও আহিব পাৰে কোনো কথা নাই আৰু মানে ইয়াতে কোনো বাঘ ভালুকৰ ভয় নাই আপোনালোকে ৰাতি থাকিলে ৰাতি থাকিব পাৰে ইয়াতে কেম্প চেম্প বানাই পেলাই ৰাতি থাকিব পাৰে খানাও খাব পাৰে তো ধুনীয়া আৰু এই গাইছে এই চাওক আপোনালোকে কি মজা এই কচা খাই লৈছোঁ তো দখলা পাৰ আহিলে খাঁ কচা লৈ আহে লগতে এই গৰুটো মানে এটা গৰুটো দিছে বাবাক দান দিছে তো সেইকাৰণে আপোনালোকে আহিব ইয়াতে আৰু বঢ়িয়াকৈ এই দেখাই এই ৰন্দিক মানে এনেকৈ আপোনালোকে অলপ ঘাঁহ চাহ দি থাকিব আৰু কিন্তু খাঁ লৈ আহিব নন্দিক গেলি গাইছ বহুত ভাল লাগিব আৰু কি ক'বা কি কম আৰু বহি আছো অঁ ধুনীয়া পৰিৱেশ এই গৰুটোকে চাই আছো কি খাই কি নাখায় কি খাওঁ তই শংকৰদেও খাঁ আনি দি থাকে গৰুটোক মানুহে অ'। খা নহয় চাপত চাপৰ টাপৰ গোটাই লৈ আহে শংকৰদেৱে দি থাকে আৰু মই তিয়াৰ বিয়াৰ কাৰণে দোকানত আৰু আপেল চাপেল থৈ দিছো মানে দোকানত আপেল বিক্ৰী কৰো তো অঁ তাৰ মানে যিটো ওলাই খেৰ চেৰ এখন থৈ দিছো ইয়াৰ কাৰণে অঁ ৰাতি আহোঁতে লৈ আহিম আৰু কালি ৰাতিপুৱা দিম ইয়াত খাবৰ কাৰণে আমি এনেকুৱা আগটোকো জাগাত যাই আছোঁ মানে তাতে নিজৰা এটা আছে বোলে এনেকুৱা জংঘলৰ মাজত আছোঁ গাইজ তো আজি আপোনালোকে অলপ ভিডিঅ'টো চাব তো ডেঞ্জাৰ জেগা আহিছোঁ একটুকুৰ মানে এতিয়া ইয়াতে নিজৰা থকা বুলি কৈছিল নিজৰাটো আছে না নাই পানী ওলাই না নোলায় তো আমি অলপ চাম তাৰমানে আপোনালোকক দেখুৱাম এই ৰাস্তাদি যাই আছোঁ আমি তো এনেকুৱা একদম ঘৰ অৰণ্য জংঘলৰ মাজত আমি খোজকাঢ়ি গেলাই যাই আছোঁ এই চৰাই মাতি আছে অ' মাই গড অ' পানী আছে গাইজ তো আপোনালোকে আহক তো পানী ওলছি দহলা পাহাৰত এই চাওক গাইজ পানী ওলছি বহুত ভাল লাগিলা গাইজ আমাৰ দেখা পাই পেলাই মানে একদম বহুতে ভাল লাগছে আৰু তো এনেকুৱা এই গাইজ চাওক পানী ওলছি গাইজ এটা মানে ভাল খবৰ তো দহলা পাহাৰত মানে পানীৰ কাৰণে টেনশ্যন নাই আপোনালোকে আমি কৈ আছিলোঁ পানীৰ কাৰণে অলপ অসুবিধা হয় কিন্তু এতিয়া মানে বাবাই তাৰমানে পানী দি দিছে আৰু গাইজ ইয়াতে এই চাওক গাইজ পানী আহি গৈছে এইবিলাক কোনো বৰষুণৰ পানী নহয় নিজৰাৰ পানী গাইজ তো ধুনীয়া মানে অলপ মানে চাফা কৰি খাব লাগিব এনেতো পৰিষ্কাৰ কৰি আহে পানীটো তো মজা আপোনালোকে চাব পাৰে কাছো নাই আমি মানে আহি থাকোঁতে বহুদিন আহিছিলোঁ আমি ভিডিঅ' বনাই আছিলোঁ তো পানী নাছিল আমি কৈ আছিলোঁ দখলা পাহাৰত পানীৰ কাৰণে প্ৰব্লেম হৈ আছিল তো খানা চানা খাব আহিলে কিন্তু এতিয়া খানা চানা খাব আহিব পাৰিব ধুনীয়াকৈ বাচন কিন্তু পানীটো অলপ চাফা কৰি লৈ যাব ইয়াৰ পৰা পানীটো ল'ব লৈ পেলাই ইয়াতে ধুব পাৰিব ইয়াতে ধুব ইয়াতে পানীটো ভালকৈ লৈ গ'ল ইয়াৰ পৰা তো ধুনীয়া চাফা পানী গাইজ মজা আপোনালোকে আহিব একবাৰ দখলা পাহাৰত খানা চানা খাবা খিচাৰি খাবা মজা লাগিব আৰু মোৰ লগত আছে মন আছে আজি মন আহি পেলাই কেনে লাগিলে ইয়াতে ধুনীয়া লাগছে মজা লাগছি তো মনৰো বোলে ভাল লাগছি একদম গাইজ আপোনালোকে আহিব এই নিজৰাত কিন্তু ইয়াতে মানে ইয়াতে পানী ল'ব লৈ পেলাই মানে কিবা পানী চানী খাব নহ'লে ইয়াতে চব বাচন চাচন ধুব কিন্তু ইয়াতে নুধুব ইয়াতে চাফা কৰি ৰাখিব এইটো আৰু কি মজা তো মানে গাইজ মানে দখলা পাহাৰত পানী নাই বুলি কৈছিলোঁ আমিও বহুত এটা ভিডিঅ'ত কৈছোঁ তো আজি মানে দেখা পালোঁ নিজৰাত মানে পানী ওলাইছে তো আপোনালোকে ধুনীয়াকৈ ইয়াতে খিচাৰি খাব পাৰিব তো আহি যাওক মজাকৈ আহি যাওক ফেমিলি লৈ আহিব পাৰে ধুনীয়া পানী পৰিষ্কাৰ পানী তো আপোনালোকে বিন্দাছ আহিব পাৰে ইয়াতে দখলা পাহাৰত এতিয়া আহিব পাৰে তো পানী আছে গাইজ ইয়াতে মজা পানী মজাকৈ আহিব পাৰিব ধুনীয়া জেগা আৰু এনেকুৱা জেগা মানে আপোনালোকে ক'ত দেখা পাব আৰু গাইজ কি মজা এটা পৰিৱেশ তো এইবিলাক গোটেই জংঘল আৰু এইটো ৰাস্তা বঢ়িয়াকৈ চাফা কৰি থৈ দিছে ৰাস্তাটো পৰিষ্কাৰ কৰি থৈ দিছে ৰাস্তা তো মজাকৈ একদম চাব পাৰিব আৰু এইবিলাক গোটেই জংঘল মজা জেগা আৰু গাইজ এতিয়া ভয় কৰিব নালাগে কোনো মানে আজিকালি আমি শুনা নাই যে বাঘ ভালুক ওলছি মানে সেইবিলাকৰ ভয় নাই গধূলি মানে কেইটামান শিয়াল ওলাই বাকী একো নাই আৰু গাইজ টুকুৰত আহিলে একচুৱেলি
যাবাৰনো কাৰ মন যাব দেচোন গাইজ কি ধুনীয়া গোটেই চৰাইৰ মাত আমাৰ তাতো চৰাইৰ মাত নাপায় আজিকালি তো ইয়াতে আহিলে মানে কি ধুনীয়া চৰাইৰ মাত ওলাই আছে কি মজা আজি যাই চাওঁ ইয়াতে খিচিৰি খাব পাৰে মানে বৰষুণ চৰষুণ আহিলে আপোনালোকে খিচিৰি খাব পাৰিব ইয়াতে মানে খাব পাৰিব ইয়াতে মানে মাংস চাংস আনিলেও খাব পাৰিব কাৰণ ইয়াতে এইখিনিত মন্দিৰ নাই আৰু দূৰত আছে কাৰণ খানা চানা মাংস চাংস ইয়াতে বনাই কিনে খাব পাৰিব আৰু এইটো ঘৰ এতিয়া কিবা খানা চানা পাতে আৰু ঘৰত আৰু এইবিলাক লেতেৰা কৰি থৈ দিছে কিন্তু জেগাখিনি আৰু এইবিলাক চৌকা ইয়াতে খাব পাৰিব আপোনালোকে আৰু বৰষুণ আহিলেও কথা নাই টিং আছে মজা প্লেচ এটা দিছে আৰু এইটো আপোনালোক দেখাই দিলোঁ এইটো মন্দিৰৰ ফাৰ্ষ্ট কোঠাটো চাওক আৰু নতুন মন্দিৰ হ'ব ইয়াতে বিষ্ণু মন্দিৰে মানে এইটো পুৰণা হৈ গৈছে তো নতুনকৈ বনাব আৰু এইটো ফাৰ্ষ্ট খুঁটা আৰু প্ৰথম খুঁটা তো ইয়াত সুন্দৰ এটা বতাহ চলি আছে আমি মানে তলত যিমান থাকোঁতে মানে গৰম লাগি আছিল